পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ অসমীয়া বুৱাৰী চিয়াৰ আন এটি ভিডিঅ'লৈ আহকচোন চাও আজি দিনটো কি কৰো আৰু দিনটো কেনেদৰে পাৰ কৰো আৰু এতিয়া মানে মেগী চাহ খাম মানে ৰাতিপুৱা এবাৰ খালো হলে এতিয়া বহুত সময় হৈ গল তেতিয়া আৰু ভাত খোৱালেও আমাৰ দেৰি আছে সেইকাৰণে অকমান দাঁত নাস্তা কৰি লওঁ মানে মেগী চাহ খাম আৰু আজি আমাৰ লেটেকু আৰু জামু পাৰিছে কলা জামু দেখুৱাই আছো আপোনালোকক ৰব আৰু লেটেকু আৰু জামুৰ কথা মানে কালি বৰ্তা এজনে আহি কৈ গৈছিলে লাগিব বুলি সেইকাৰণে আজি 10 কেজি পাৰি দিলে আৰু এয়া আমাৰ ঘৰৰে জামু হয় কিমান দেখিছে নে ইয়াতে আৰু এয়া আমাৰ লেটেকু পুৰা পৰুৱা লাগি আছে লেটেকুখিনি মিঠা হৈছে যে খাবলৈ সেইকাৰণে পৰুৱা লাগি আছে এখিনিও লৈ যাব বৰ্তাজনে আৰু পৰুৱা লাগি থকাৰ কাৰণে দেউতা অকমান ধুই দিছে সফা কৰি দিছে মানে এইখিনি বৰ্তাজনে লৈ যাব যে সেইকাৰণে মেগী চাহ ৰেডি এতিয়া চাহ খাব লাগে মেগী অকমান খাব লাগে আৰু মোৰ লগত আজি কোনবা এজন আছে কোন আছে মই দেখাই আছো আপোনাৰ লগত আছে প্ৰাঞ্জিত দত্ত মানে মোৰ ভাগিন মোৰ এটা ইউটিউব চেনেল আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মামীৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বাটনটো দবাই দিব এতিয়া প্ৰাঞ্জিত আৰু মই মেগী খাই লওঁ তাৰ পিছত লগ পাই আছো হৈ গল এতিয়া মই ভাতৰ কাৰণে অকমান যোগাৰ কৰো মায়ে বনাই থৈছে ভাতটো আৰু পিটিকা বনাইছে এতিয়া মই দালি বনাম আৰু এখন চাটনি বনাম দালিটো আজি মই অলপ বেলেগ ধৰণে বনাম মানে দালিত ঢেকিয়া দিম টেঙা দিম ঢেকিয়া দালি আৰু টেঙা কোনোবা খাই পাইছে নেকি যদি কোনোবা খাই পাইছে মোক কমেন্ট কৰি জনাব আৰু যদি খাই পোৱা নাই তেন্তে এবাৰ খাই চাব সঁচাকে খুব ভাল লাগে খাই এতিয়া আপোনালোকক দেখাও বাৰু কেনেকৈ বনাম ধুই ইয়াতে বহাই দিলো অকমান পানী দি কেনে এতিয়া মই ইয়াতে ঢেকিয়াখিনি অকমান এনেকৈ সৰু সৰুকৈ কাটি থোৱা আছে সেইখিনি এতিয়া দালিখিনিতে দি দিম ইয়াতে এনেকৈ দি দিলো গোটেইখিনি দি দিম ভালদৰে আৰু ইয়াতে টেঙা দিম আমাৰ বেলেগ টেঙা নাই কাৰণে এতিয়া টেঙা মৰা পাতটোৱে দি দিম এইটোৱে ভাল লাগে মোৰ অতি টেঙা মৰা পাতটো অকমান এনে হাতেৰে ছিঙি দিলো টেঙা মৰা পাতটো এইখিনি গোটেইখিনি দি দিম ইয়াতে হালধি নিমখ একেলগতে দি দিম এয়া হালধিও ইয়াতে দি দিলো চামুচ আৰু নিমখখিনিও ইয়াতে দি দিম হেই ওলালে এয়া নিমখখিনি ইয়াতে নিমখখিনিও দি দিম আৰু এইখন দালি তেলনি মাৰি খাব পাৰি আৰু নমৰাকেও খাব পাৰি নিজৰ ইচ্ছা যেনেকে তেনেকে ভাল লাগে তেলনি নামাৰিলেও ভাল লাগে অকমান জলকীয়া দি দিলে হ'ল কুকাৰটো হুইছেল অহাৰ পিছত খুলি কেনে ফালি দুটা জলকীয়া দি দিলেও ভাল লাগে তেনেকৈ এতিয়া মই কুকাৰখন মাৰি দিম ইয়াতে এতিয়ালৈ মই চাটনিখনৰ বস্তুখিনি ৰেডি কৰি ললো নিৰামিষত মানে এখন চাটনি থাকিলে ভাতখিনি খাই ভাল লাগে ইয়াতে মই দিছো দালি বেছি দিয়া নাই 2 চামুচ 2.5 চামুচ দিছো আৰু দালি আৰু এয়া মছন্দৰী পাত এয়া নৰসিংহ এয়া মান ধনিয়া এইখিনি আৰু ইয়াত আদা নহৰু জলকীয়া দিম নিমখ দিম এইখিনি চাটনি এখন হ'ব আৰু তেতিয়া এয়া মোৰ দালিখনো হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে পুৰা ডাঠ হৈ গৈছে এনেকুৱাকে পাচলি দি দালিত খালে দালিটো অকমান কমাই দিলেও হৈ যায় পাচলিবিলাকৰ কাৰণেও দালিখন ডাঠ হৈ যায় আৰু ইফালে মোৰ চাটনিখনো হৈ গ'ল কালাৰ কি ধুনীয়া কালাৰ আহিছে এনেকুৱাকৈ দালিত এইবিলাক পাচলি মিহলাই কেনে চাটনি বনালে খুব ধুনীয়া এটা কালাৰ আহে এটা ফ্ৰক বনালো মানে এনে আছিলে এখন কাপোৰ সৰু মই এটা ফ্ৰক বনালো আৰু ফ্ৰকটো বনাইছো মই মোৰ বাৰ ছোৱালীৰ কাৰণে কিন্তু এতিয়া অকমান সৰু সৰু লাগিছে ফ্ৰকটো তাই মানে ডাঙৰ 2 বছৰ হ'লটো তাই এতিয়া হ'বনে নাই হেতুহে অলপ সন্দেহ হৈছে হলে হ'ব নহলে আৰু অকমান বেয়া লাগিব কাৰণ তাইক যেহেতু তাইৰ নামটো লৈ বনোৱা গ'ল ফ্ৰকটো তো তাইৰ কাৰণে হলেহে ভাল লাগিব মানে আৰু মই ৰব দেখুৱাই আছো আপোনালোকক ফ্ৰকটো ইমান একদম হেভি নহয় এনে সিম্পল বনাইছো মাত্ৰ বনাই চাইছিলো
ঠিক নাই, হ'বও পাৰে তাইৰ মানে তাই অকণমান ক্ষীণ আছে, সেইকাৰণে অকণমান হ'বও পাৰে। আৰু এয়া মই অকণমান এয়া ফুল বনাই দিছোঁ, এই 3টা ফুল লগাই দিছোঁ, কাৰণ একো পেইণ্ট নাই যে কাপোৰখনত, সেইকাৰণে ফুল বনাই দিছোঁ অকণমান ভাল লাগিবৰ কাৰণে, ভাল দেখিবৰ কাৰণে। এয়া 2ডাল ৰছী বনাই দিছোঁ, তাই এতিয়া হ'বনে নাই সেইটোহে, হ'লে ভাল আছিলে, কাৰণ মই অলপ কষ্ট কৰি বনাই দিছোঁতো, কাৰণ এই প্ৰথম বনাইছোঁ মানে মই বেবী ফ্ৰক, সেইকাৰণে মানে ঘৰত থাকিলে এনেই থাকিলে বনাই থাকোঁ। আৰু এই লকডাউনত কিবা কিবি অলপ বনালোঁ, একদম বেলেগ বহুত কিবা বস্তু নহয়, এনেই বনাইছোঁ অকণমান ওলানি ঘৰতে, মানে মই দেখাই আছোঁ আপোনালোকক। এয়া এখন টেবুল ক্লথ বনাইছিলোঁ, ইয়াতে ঊলেৰে এনেকৈ বনাইছিলোঁ। এইটো কি চিলাই কয়, এইটো কিবা মকৰা চিলাই কয়, এইটো এনেকৈ বনাইছিলোঁ। টেবুল ক্লথ চেণ্টাৰ, আমাৰ ঘৰত চেণ্টাৰ টেবুলখনত এখন পাৰি থোৱা আছে। আৰু এই শৰাই এখনত এনেকৈ এখন কাপোৰত বাটাৰফ্লাই বনাই দিছিলোঁ, এইটো হাতেৰে কৰিছোঁ। এইটো শৰাই এখনত এনেকৈ দি থৈ দিছোঁ, এইখনত এনেকুৱাকৈ দিয়া আছে, গোটেইখন দিয়া আছে। আৰু এয়া এটা ফটো ফ্ৰেম বনাইছিলোঁ মোৰ আৰু মোৰ মিষ্টাৰৰ। এইখন ফটো আমি ঝাৰখণ্ডত থাকোঁতে উঠা, মানে এইটো মন্দিৰ ঝাৰখণ্ড চিনমস্তিকা, ইয়াত লিখা আছে জয় মা চিনমস্তিকা ৰাজৰাপ্পা মন্দিৰ, মানে এইটো ঝাৰখণ্ড ৰামগড়ত আছে এইটো মন্দিৰ, চিনমস্তিকা মাতাৰ মন্দিৰ হয়। আমি তাত থাকোঁতে এইখন উঠা ফটো আছিলে, সেইখনে তাত মানে ফটো উঠিলে ধুৱাই দিয়ে লগ, তাৰপিছত আনি মই ফটোখন এনেকৈ বন্ধাই থলোঁ। আৰু এইবিলাক কিহৰ পৰা বনাইছিলোঁ জানেনে, এই কাপোৰ আনিলে যে কিছুমান সেই কাপোৰৰ যে বেগ দিয়ে, সেইবিলাকৰ পৰা মই কাটি বনাইছোঁ। আৰু ফটো ফ্ৰেমটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু এনেকুৱা এটা ফুলো বনাইছিলোঁ, এইটো মানে ৱালত থৈ দিলে ভাল লাগে দেখিবলৈ, এইটো বনাইছিলোঁ। এতিয়া অকণমান মানে কাগজত মেৰিয়াই দিছিলোঁ কাৰণে অকণমান বেকা বেকি হৈ গ'ল, এইটো মোৰ ভাল লাগে। এতিয়া আমাৰ ভাত খাবলৈ সময় হৈ গ'ল, আজি পূৰা নিৰামিষ খানা আমাৰ। ভাত পানী খাই হৈ গ'ল, এতিয়া সময় দুপৰীয়া। এতিয়া বিশেষ একো কাম নাই, সেইকাৰণে মই এটা মানে ফেচ পেক লগাম বুলি ভাবিছোঁ মুখত। ফেচ পেকটো একদম ঘৰুৱাভাৱে বনাইছোঁ, কেনেদৰে বনালোঁ প্ৰথমতে চাই লওঁ আহক। ফেচ পেকটো 2 চামুচ বেচন দিম, আৰু আধা চামুচতকৈ অকণমান কম হালধি লৈ ল'লোঁ, আৰু 1 চামুচ নেমুৰ ৰস লৈ লৈছোঁ, আৰু 2 চামুচ গাখীৰ লৈ ল'ম মই। এতিয়া এইখিনি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব, একদম ভালদৰে গোটেইখিনি মিক্স কৰি ল'ব। এইটো একদম ঘৰুৱাভাৱে কৰিব পাৰি, ঘৰুৱাভাৱে মানে এইটো বেলেগ একো দোকানৰ পৰা ধৰক বেছি দামৰ বস্তু একো কিনিব নালাগে, বেচন প্ৰায় ঘৰত থাকেই, গাখীৰ থাকেই, আৰু এতিয়া যিহেতু গৰমৰ দিন নেমু টেঙা থাকেই প্ৰায়ভাগ ঘৰত। ইয়াতে অকণমান হালধিটো আপোনালোকে কেঁচা হালধিও দিব পাৰে, কেঁচা হালধিৰ ৰসটো উলিয়াও দিব পাৰে, নাইবা কিনাটো দিব পাৰে। মই আজি কিনাটোৱে দি দিছোঁ, কেঁচা হালধিও লগাওঁ মই কেতিয়াবা, কেঁচা হালধিৰ ৰসটো উলিয়াওঁ। এতিয়া এইখিনি পূৰা ফেচত লগাবলৈ ৰেডি হৈ গ'ল। মই এতিয়া এইখিনি ফেচত লগাই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই এইখিনি মুখত লগাওঁ, কেনেদৰে মুখত এপ্লাই কৰি মই মানে চাওঁ আহক। আৰু এই ফেচ পেকটো গৰমত লগালে বেছি ভাল, মানে ভাল হয়, স্কিনবিলাক ছফ্ট হয়, আৰু অকণমান ক'লা দাগবিলাক অকণমান আঁতৰাই।
আপোনালোকৰ নিজৰ হিচাপত ল'ব পাৰে। এইটো পাতল কৰিও লগাব পাৰে, ডাঠ কৰিও লগাব পাৰে। মোৰ বেছি পাতলো হোৱা নাই, বেছি ডাঠো হোৱা নাই। আৰু মই হেয়াৰ বেণ্ডডাল মাৰি লওঁ, কাৰণ মোৰ বহুত সৰু সৰু চুলি আছে, সেইবিলাক যাতে নাহে আৰু এইফালে, সেইকাৰণে এইডাল মই মাৰি ল'ম। এতিয়া মই এইখিনি লগাই লওঁ। আৰু এইটো ফেচবুকৰ ৰিজাল্টটো ভাল আহে, মই কিন্তু ভালেই পাওঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, এইটো কাৰণ বহুতে লগায়। আৰু যদি কোনোবাই নলগায়, এবাৰ এনেকৈ লগাই চাব যদি ইচ্ছা কৰে। আৰু এইটো গৰমতে লগায় বেছিভাগ মানুহে, কিন্তু ময়ো বেছি গৰম দিলে লগাওঁ। কিন্তু এতিয়া গৰম নাই যদিও মোৰ হাতত সময় আছে, সেইকাৰণে মই লগাইছোঁ। মানে বহুত দিন লগোৱা নাই, সেইকাৰণে লগালোঁ আৰু। মোৰ লগোৱা হৈ গ'ল, ফেচ পেকটো কমপ্লিট। এতিয়া অকণমান টাইম এইটো শুকাব দিব লাগিব। তেতিয়ালৈ মই কি কৰিম, তেতিয়ালৈ টিভিকে চাওঁগৈ। শুকোৱাৰ পিছত দেখাই আছোঁ, লগ পাই আছোঁ আপোনালোক। এতিয়া মই আধা ঘণ্টামান লগাই ৰাখিলোঁ। তাৰপিছত এইবিলাক শুকালে, অকণমান এনেকৈ দিলে গৰম পায়, শুকালে। এইখিনি মই এতিয়া ধুই আহি লগ পাই আছোঁ। হৈ গ'ল, মই মুখখন অকণমান ধুই আহিলোঁ। এতিয়াতে অকণমান ভাল লাগিছে, স্কিনটো চফ্ট হৈছে। এদিনতে ৰিজাল্ট নাপায় বাৰু, চব বস্তুৰে সেইটো, এদিনতে একো বস্তুৰে ৰিজাল্ট নাপায়। কেইদিনমান লগাব লাগিব, কণ্টিনিউ কৰিব লাগিব। এতিয়া মই অকণমান এল'ভেৰা লগাম। যিকোনো লগাব পাৰি, মইশ্চাৰাইজাৰ আপোনালোকে যি ব্যৱহাৰ কৰে সেইটোও লগাব পাৰি। মোৰ হৈ গ'ল। এতিয়া অকণমান কাম আছে, ঘৰৰ কাম আছে, কাম বন আবেলি সময় হ'লতো, একেবাৰে গধূলি লগ পাই আছোঁ। স্কিনটো গ্ল' আহিছে, কিন্তু অকণমান নিজে কৈছোঁ। আহিছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া গধূলি হৈ গ'ল। আমাৰ মা আৰু দেউতাই গুৰুগৃহত বন্তি জ্বলাই প্ৰাৰ্থনা গাই আছে। এতিয়া মই অকণমান পিছত প্ৰাৰ্থনা কৰাৰ পিছত চাহ বনাম আৰু। তো চাহকাপ মানে আজি খালীকৈ খাব মন নাই, মানে খালী বিস্কুটেৰে খাব মন নাই। তো আজি ভাবিছোঁ আলু চপ বনাওঁ, আৰু মটৰ আছে, মটৰৰ এনেই কেঁচাকৈ অকণমান কৰিম, পিঁয়াজ জলকীয়া কাটি সেনেকৈ খাম। তাৰপিছত আলু চপটো আহকচোন চাওঁ কেনেকৈ বনায়। আৰু এতিয়া বতৰটো অকণমান ঠাণ্ডা, মানে অকণমান কিনকিনীয়া বৰষুণ দি আছে, সেইকাৰণে এনেকুৱা বতৰত চপ পকৰি সেইবিলাক খাই মানে ভাল লাগে চাহৰ লগত। তেন্তে আহকচোন, এতিয়া চাহকাপ বনাওঁ আৰু চপটো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। এতিয়া মই আলুখিনি বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত এতিয়া মই ইয়াতে মান ধনিয়া কাটি দিছোঁ, কেঁচা জলকীয়া কাটি দিছোঁ, হালধি দিছোঁ, অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ, অকণমান ধনিয়া গুড়ি দিছোঁ। এতিয়া মই এইখিনি আলুখিনিৰ লগত গোটেইখিনি মছলা মিহলি কৰি লৈ ল'ম, ধুনীয়াকৈ সানি লৈ ল'ম এইখিনি। এতিয়া মই এইখিনি গোটেইখিনি সানি ল'লোঁ। এতিয়া মই কেইটামান আলু চেপত বনাই ল'ম ধুনীয়াকৈ কেইটামান। এয়া মোৰ হৈ গ'ল বনাই, আৰু এয়া বেটাৰটো বনাই লৈছোঁ। ইয়াতে মই বেচন দিছোঁ আৰু অকণমান নিমখ দিছোঁ, আৰু মই এইখিনি পনীয়াকৈ বনাইছোঁ, তাতকৈও বনাব পাৰি। আৰু এয়া মই কেৰাহীখনত তেল গৰম হ'বলৈ দি দিলোঁ। তাৰপিছত মই এতিয়া আলু চপখিনি বেচনৰ লগত এনেকৈ মিহলি কৰি দি, বেচনটো অকণমান ওপৰত লেয়াৰ কৰি দি কেনে এতিয়া মই এইখিনি ধুনীয়াকৈ লেয়াৰ বনাই দিম এটা ওপৰত।
দিয়াৰ পিছত এতিয়া মই এইখিনি তেলত বহাই দিম। এনেকৈ মই গোটেইকেইটা তেলত বহাই দি ল'ম। আৰু এয়া মই গোটেইকেইটা বহাই দিলোঁ। দিয়াৰ পিছত এইকেইটা মই অকণমান লাহে লাহে লুটিয়াই দিব চেষ্টা কৰিম। যেতিয়া বেটাৰটো অকণমান পাতলকৈ বনোৱা হয় তেতিয়া মানে লুটিয়াই দিওঁতে খুব সাৱধানে লুটিয়াব লাগে, কাৰণ ওপৰটো পাতল হয় কাৰণে সোনকালে ভাঙি যাব পাৰে, সেইকাৰণে লাহে লাহে লুটিয়াব লাগে। এয়া খাবলৈ হৈ গ'ল ৰেডি আমাৰ আলু চপ। কেনেকুৱা লাগিছে দেখি? খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? মোৰতো পূৰা খাওঁ খাওঁ লাগিছে ৰে, পূৰা চফ্ট হৈছে। দেখিছেনে কিমান চফ্ট হৈছে? মই এনেকৈ চফ্টকৈ বনাই খাই ভাল পাওঁ। এইটো ওপৰৰ সেইটো পাতল হ'লে বেছি বেচন দি দিলে ইমান এটা মোৰ ভাল নালাগে খাবলৈ। মই এনেকৈ বহুত ভাল পাওঁ। দেখিছেনে কিমান ধুনীয়া হৈছে? আৰু এইফালে আছে এইটো কেঁচা, বইল নহয় দেই, কিন্তু কেঁচাহে। এইটো মই কেঁচাকৈ খাই ভাল পাওঁ, সেইকাৰণে কেঁচাই বনালোঁ। মানে মই ভাল পোৱাতে দুটাই বনালোঁ আজি। এইটোতো একেবাৰে মোৰ কেতিয়া চাহ খাম যেন লাগে। আৰু এয়া আমি এনেকৈ বিচনাতে বহি লৈছোঁ গধূলি চাহকাপ খাবলৈ। আৰু এয়া মোৰ চাহকাপ দেখিছেনে? তেল নহয় দেই, তেল নহয়, কিন্তু এয়া ইয়াক কয় ঘৰৰ গাখীৰৰ চাহ। কিমান ঘি উঠি আছে। আৰু আমি চাহকাপ খাই লওঁ এতিয়া। সঁচাকৈ ভাল লাগিলে আলু চপটো খাই। আৰু কোনে কোনে এনেকৈ খাই মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি নাখায় খাই চাব, কাৰণ সময়ো বেছি নালাগে, বস্তুও বেছি নালাগে, খায়ো ভাল লাগে। আৰু দোকানততো আমি এনেই নৰ্মেলি কিনি খাওঁৱে, তাতকৈ ঘৰত বনাই খালেতো বস্তুটো ভাল ন, কাৰণ দোকানত কেনেকুৱা কি ভালকৈ দিয়ে আজিকালি দোকানবিলাকত। তথাপিও মানে আৰু নিজৰ ঘৰত ভালকৈ নিজে বনাই খোৱাটো বহুত বেলেগ, আৰু দোকানৰ পৰা কিনি খোৱাটো বহুত বেলেগ। তো অকণমান বেছিয়ে কৈ দিলোঁ নেকি। আৰু আজি ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ কমেণ্ট কৰি জনাব, লাইক কৰিব, এণ্ড আপোনালোকৰ পৰিয়াল বন্ধু সকলোৰে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আৰু লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ বাই বাই। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ।